করোনাটো কওকচোন কি হয় কি খাব লাগে করোনাটো না আরে হুখন মাছৰ ঝোল আৰু চালা আরে আদা নিহুৰু আৰু গোলমৰিচ পিছি দিব লাগব পিছি দি ফেলে তাক খাবা লাগব খালি ভাল হৈ যায় আৰু এৰে সোডা খা নিপি কোলা খা লাগব কলৰ আৰু কি খাব লাগিব আৰু সেৰেম আৰু মহ খাবা নাগে মিলেৰি হ'ব আৰু হাসিৰেপ খাবা লাগব কিয়া কিয়া হয় করোনাটো কিয়া হয় করোনাটো না পানী লাগা ধুলো নাকে দি সোপা নাপলা উলব লাগল এই একেবাৰে এফে ফে গুল ঘূৰ ঘূৰ কাহিল হলে সেইটো করোনা হসপিটালত যাব নালাগে নেকি নাগে এই পেৰাচিটামল আনি খাবি নাগে গৰম পানী খাবি আৰু কেৱল উঠলো পানী সেইটো একে হাইছ উঠলো পানীটো ঠাণ্ডা কৰি থবি বাহি হৈ যাক উঠলো পানীটো আমাৰ মাস্ক সাক্স মারবা নালাগে নেকি মাছ ইয়ত শুনা এই ওচৰৰ মানুহ বুলি 1 মিটাৰ দূৰে দূৰে থাকিব লাগে বুলি চোন পাৰ এই বোলো এই মাছ ঠান মুখত বান্ধি এইটো লাগি মানে ওপৰতহে আলাই